নমস্কাৰ সকলোকে স্বাগতম জনাইছো আনক্ৰিক লাইভ চেনেলটোলৈ বহু অপেক্ষাৰ অন্তত DME নন টেকনিকেল এক্সামৰ গেট 3 এডমিট কাৰ্ড মুকলি কৰি দিলে এতিয়া এডমিট কাৰ্ড যেহেতু মুকলি কৰি দিছে বহুতৰে কোৱেশ্চন আহিছে স্যাৰ আমি এডমিট কাৰ্ডখন ডাউনলোড কৰিব পৰা নাই আমাৰ এপ্লিকেশ্যন নাম্বাৰটো পাহৰি গৈছো এতিয়া আপুনি জনাক যে এডমিট কাৰ্ডখন কেনেকৈ ডাউনলোড কৰি ল'ম গতিকে আপোনালোকক ধৈৰ্য ধৰক অকণমান আমি সহায় কৰা হ'ব যদিহে আপোনালোকে আমাৰ আনক্ৰিক লাইভ চেনেলটোত আজি প্ৰথম বা নতুন আহিছে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ এই চেনেলৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ আপডেটৰ লগতে বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাই থাকিব আৰু এটা কথা কৈ দিওঁ আমি যেহেতু 30 তাৰিখে আপোনালোকৰ DME পৰীক্ষা ঠিক আছে DME পৰীক্ষা আপোনালোকৰ কেতিয়া 30 তাৰিখ গতিকে আমাৰ ফালৰ পৰা 5000 প্লাছ কোৱেশ্চন আগবঢ়োৱা হৈছে ঠিক আছে 5000 প্লাছ কোৱেশ্চন তোমালোকে ল'ব পাৰিবা মাত্ৰ 149 ৰুপিছত যদি তোমালোকৰ হাতত 149 ৰুপিছ আছে এক্সামটো যদি ভালকৈ দিব বিচাৰিছা কাৰণ আপোনালোকে জানে যে আমাৰ কমন কোৱেশ্চনৰ PDF লৈ অহা হয় সো আপোনালোকে যদি আমাৰ ক্লাছ কৰিছে অলৰেডি বিশ্বাসী বন্ধু তেনেহ'লে গম পাব সো আপোনালোকে এই নাম্বাৰটোত পেমেন্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দিব লাগিব নাম্বাৰটো হৈছে 8638686390 এই নাম্বাৰটো লিখি লওক স্ক্ৰীনশ্বট মাৰি লওক এইটো নাম্বাৰতে আপোনালোকে পেমেন্ট কৰি এই নাম্বাৰতে আপোনালোকে হোৱাটছআপত স্ক্ৰীনশ্বট দিব 149 ৰুপিছ লাভ কৰিব 5000 কৈ অধিক কোৱেশ্চন 4000 প্লাছ বুলি কৈছো 5000 কৈ বেছি হ'ব 5 6 7000 8000 কোৱেশ্চন হ'ব যি আপোনালোকৰ আগৰ কোৱেশ্চন পেপাৰো থাকিব আৰু আহিবলগীয়া পৰীক্ষাৰ কাৰণে আমাৰ বাছি অনা কোৱেশ্চনটো থাকিব সো ক্লাছবোৰ যদি আপোনালোকে বিশ্বাসী বন্ধুত কৰা নাই ক্লাছবোৰ কৰিব ঠিক আছে সো এতিয়া চাওক এডমিট কাৰ্ডৰ লিংকটো মুকলি কৰি দিলে বহুতে ভিডিঅ' বনাইছিল মৰ্নিঙত যে এডমিট কাৰ্ডৰ ভিডিঅ' যে এডমিট কাৰ্ড দিছে কিন্তু এডমিট কাৰ্ড মুকলি কৰি দিয়া নাছিল লিংকটো এক্টিভ হোৱা নাছিল সো লিংকটো এতিয়া এক্টিভ হ'ল আপোনালোকে এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব এডমিট কাৰ্ড ইয়াতে ডাউনলোড কৰিবলৈ আপোনালোকে এপ্লিকেশ্যন নাম্বাৰটো ইয়াতে লিখিব লাগিব এপ্লিকেশ্যন নাম্বাৰটো যদি নাথাকে বহুতৰ প্ৰশ্ন তেতিয়া আপোনালোকে চাওক ফৰগট অপশ্যন ইয়াতে দিয়া নাই কিন্তু আপোনালোকে মোবাইল নাম্বাৰটো ঠিক আছে আপোনালোকৰ মোবাইল নাম্বাৰটো ইয়াতে আপোনালোকে যি মোবাইল নাম্বাৰ আপোনালোকে ইয়াতে মোবাইল নাম্বাৰটো টাইপ কৰিব লাগিব তাৰপিছত তলত ইয়াতে জন্ম তাৰিখটো বা ডেট অফ বাৰ্থটো আপোনালোকে টাইপ কৰিব লাগিব যদি জন্ম তাৰিখটো ডেট অফ বাৰ্থটো মনত আছে আপোনালোকে ইয়াতে টাইপ কৰিব ঠিক আছে সো আপোনালোকে এডমিট কাৰ্ডসমূহ ইয়াতে ডাউনলোড কৰি ল'ব পাৰিব ঠিক আছে সো আপোনালোকৰ মোবাইল লগে এডমিট কাৰ্ডখন ডাউনলোড হ'ব আৰু ইয়াৰ পিছতে যদি আপোনালোকে এডমিট কাৰ্ডখন লিংকটো এক্টিভ হোৱা নাই বা আপোনাৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পৰা নাই আপোনালোকে মাত্ৰ 20 ৰুপিছ পে' কৰি আপোনালোকে আমাৰ ফালৰ পৰা এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে যদি আপোনালোকে বিচাৰে যে আমাৰ ফালৰ পৰা সহায় কৰা হ'ব আপোনালোকে পে'মেণ্ট কৰিব লাগিব যিটো নাম্বাৰ দিলোঁ সেই নাম্বাৰটোতে পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দিব সো আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে যে এডমিট কাৰ্ডখন ডাউনলোড কৰি দিয়ক আমি আমাৰ ফালৰ পৰা কৰা হ'ব সো আজিলৈ মানে সো অন্য এটা ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈকে সকলোৱে ভালে থাকক কুশলে থাকক পৰীক্ষা আহিলে ভালকৈ প্ৰিপাৰেশ্যন চলাওক ঠিক আছে সো ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব বাই বাই